বান্ধৱীসকল আজি আকৌ আহিলোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজি আপোনালোকক দেখুৱাম কণী আৰু আলুৰ বৰ বনোৱা। মানে বনাবতো সকলোৱে জানে, কিন্তু মই কেনেদৰে বনাওঁ আপোনালোকক সেইটো দেখুৱাম। তাৰ বাবে আহিলোঁ আমাৰ ঘৰৰ ওচৰৰে খুৰী এজনীৰ তাত, মানে নৰসিংহৰ পাত কেইটামান নিবলৈ। প্ৰথমে আলু আৰু কণীখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ। এতিয়া কণীৰ বাকলিকেইটা ভালদৰে এৰাই ল'লোঁ। বাপৰে কি গৰম, হাতখন একেবাৰে পুৰি আছে মানে। এতিয়া কণীটো ভালদৰে কাটি টুকুৰা টুকুৰি কৰি লগতে আলুখিনিও ভাঙি ল'লোঁ। মই এটি বাতিৰ সহায়ত মিহি কৰি ল'ম। লগতে পিঁয়াজ আৰু নৰসিংহ পাতখিনিও দি ল'ম, চাই থাকক। কেৰাহীত তেলখিনি গৰম হোৱাত বৰখিনি সৰু সৰুকৈ ভাজি উঠাই দিলোঁ। বনাবচোন কেতিয়াবা এনেদৰে, খাই কিন্তু মজা লাগে। আগতেও কিন্তু নোখোৱা নহয়, আজি আপোনালোকক একেবাৰে ভিডিঅ'ৰ সহায়ত দেখাই দিলোঁ। আকৌ আহি আছোঁ নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।